শিল্পী সমাজলৈ পুনৰ আহি পৰিছে এটি দুঃখবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। অতি কম বয়সতেই মৃত্যুক সাৱটি ল'লে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। কোনেও ভবা নাছিল তেওঁ এনেকুৱা এটা সিদ্ধান্ত ল'ব বুলি। বৰ্তমান তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ শিল্পী সমাজত। শেহতীয়াকৈ বলিউডৰ লগতে টেলিভিছন জগতৰ বহু অভিনেতা-অভিনেত্ৰীয়ে আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছিল। এইবাৰ পুনৰ এক অনাকাংক্ষিত খবৰ পোহৰলৈ আহিছে ছবি জগতৰ পৰা। কিন্তু এইবাৰ বলিউড কিংবা টেলিভিছন জগতৰ পৰা নহয়। এইবাৰ তেনে এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে ভোজপুৰী ছবি জগতত। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এখন হোটেলৰ কোঠাত দেওবাৰে আত্মহত্যা কৰে ভোজপুৰীৰ অভিনেত্ৰী আকাংক্ষা দুবে। জানিব পৰা মতে এখন ছবিৰ শ্বুটিঙৰ বাবে বাৰাণসীত গৈছিল অভিনেত্ৰীগৰাকীয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ পৰিয়ালবৰ্গক অৱগত কৰিছে। অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ। আকাংক্ষা দুবেৰ জন্ম হৈছিল 1997 চনৰ 31 অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত। সৰুৰে পৰা নৃত্য আৰু অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল আকাংক্ষা। শেষত আকাংক্ষাৰ বিদেহ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।